হেল্ল' সকলোৰে ভালেনে বাৰু? আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দোকানৰ সন্মুখৰ পৰা। আমাৰ মানে দোকানখন আপোনালোকে গম পায়েই, যোনসকলে আমাৰ ভিডিঅ' চাই। কাপোৰৰ দোকান আছিলে, এনেকুৱা ল'ৰা ছোৱালী সকলো ধৰণৰ পাই যায়। আৰু তাৰ লগতে আমি আৰম্ভ কৰিছোঁ এতিয়া নতুনকৈ মোবাইলৰ, আৰু সকলোৱে কৈ আছিলে যে ব্লগ এটা বনাই পেলাই ধুনীয়াকৈ দেখুৱাওঁ বুলি। আৰু এইফালে আমাৰ ৰাইজসকল এটা এটাকৈ বহি আছে। আপোনালোকক মানে দেখুৱাই হোৱা নাই, দোকানৰ ধুনীয়াকৈ পূজা হৈ গ'ল। পূজা হ'ল, ধুনীয়াকৈ নিয়ম নীতি কৰা হৈ গ'ল। তাৰপিছতে আমাৰ মানে অপেনিং নোহোৱা আগৰ পৰাই মোবাইল 10-15টা বেছি শেষেই হৈ গ'লগৈ। এয়া চাওক মোবাইল আজি দুইটাই বহি বহি অৰ্ডাৰ দি আছে। এয়া দেখিছে নহয় আপোনালোকে, ইয়াত মানে সকলো ধৰণৰ পাই যাব। আইফোন, এণ্ড্ৰইড আৰু সৰু সৰু এনেকুৱা নকিয়া এনেকুৱা ফোনো পাই যাব, কভাৰৰ পৰা আদি কৰি। এয়া চাওক বটৰ বক্স অৰিজিনেল লাগিলেও পাব, হেডফোন, চাৰ্জাৰ গোটেইবোৰ আপোনালোকে পাই যাব। মোবাইল কেইটামান অকণমান ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিব। অঁ, শেষেই হৈ গ'লগৈ। আহিব, সেয়াই তেতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এতিয়া কিন্তু বহুতখিনি হ'লেও আছে এভেইলেবল, আপোনালোকে চাব পাৰে। বহুত ভাল ভাল কণ্ডিশ্যনৰ চব আছে আৰু প্ৰায় ক'ব গ'লে। লগতে আপোনালোকে মোবাইল পাৰচেছ কৰিলে লগত গিফ্ট থাকিবই 2-3টাকৈ। এয়া চাওক হেডফোনৰ পৰা আদি কৰি সকলোবোৰ আছে, আপোনালোকে খালী পাৰচেছ কৰিলেই হ'ল। বহুতখিনি কাষ্টমাৰে বাৰু ভাল পাইছে, আমাৰ ইয়াৰ পৰা মোবাইল কিনিছে আৰু খুবেই ভাল দামত পাইছে, অফাৰত পাইছে বহুতো। আৰু লগতে এনেকৈ চাদৰ মেখেলাৰ বক্সটো বনোৱাৰ পিছৰ পৰা আপোনালোকক ভিডিঅ' কৰি দেখুওৱা হোৱাই নাছিলে। এইটো চাওকচোন কেনেকুৱা লাগিছে, আপোনালোকে জনাব। ডিজাইনটো মই নিজেই চাই মেলি ডিজাইনটো দিছোঁ, আৰু মই যেনেকৈ ডিজাইন দিছোঁ তেনেকৈ গোটেইখিনি ক'ব গ'লে মানে একেই একজেক্ট বনাই দিছে দাদাহঁতে। আৰু এই লাইটকেইটা দেখিছে নহয়, লাইটকেইটা লাইট লগোৱাই হোৱা নাই, চাফা কৰা হোৱাই নাই। তেনেকৈ মানে লাইটটো লগাব লাগিব। লাইটকেইটা জ্বলি থাকিলে আৰু বেছি ভাল লাগিব। আৰু ওপৰলৈ চাওক এনেকৈ মই সজাইছোঁ, কেনেকুৱা লাগিছে সজোৱাটো ক'ব পাৰিছোঁ নে নাই। আৰু বক্সটো ধুনীয়াকৈ দেখুৱাই দিওঁ। আৰু আপোনালোকে সকলোবোৰ মিচিং কাপোৰ পাই যাব। এইবিলাক পূৰা মাটিশালত বোৱা মিচিং যোৰা, আৰু লগতে এনেকুৱা ৰেডি টু ৱেৰ কৰা যোৰাবিলাকো দেখুৱাই, মানে আপোনালোকে বিচাৰে পাই যাব আমাৰ ইয়াতে। পাজক যোৰাৰ পৰা আদি কৰি এয়া চাওক, এনেকুৱা চিম্পুল যোৰাও বিচাৰে, নুনি যোৰা, লগতেতো এইবোৰ আছেই। চব আমাৰ ইয়াত হেণ্ডমেড যোৰা আপোনালোকে পাই যাব। কৈ আছিলে ভিডিঅ' বনাই এটা দেখুৱাব লাগে, ধুনীয়াকৈ দেখুৱাই দিছোঁ। আপোনালোকে ভিজিট কৰিলেই হ'ল, নহ'লে অনলাইনত আপোনালোকে পাই যাব। আমাৰ হেছটেগ ট্ৰেণ্ডিং বুলি আছে পেজ এটা ইনষ্টাগ্ৰামত, আপোনালোকে তাতে চাৰ্চ কৰিলেও ধুনীয়াকৈ পাব, তাতো অনলাইন অৰ্ডাৰ কৰিব পাৰিব। নহ'লে আপোনালোক সকলো আহিব আমাৰ দোকানলৈ। আৰু দোকানৰ এড্ৰেছটো কৈ দিছোঁ, নগাঁও বেবেজীয়া চাৰিআলি নিয়াৰ গাৰ্লছ স্কুল। তেনেহ'লে আপোনালোক সকলো আহিব। আৰু এইখন ধুনীয়াকৈ আপোনালোকক দোকানখন বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এইখন মানে বনোৱাৰ পৰা, গ্ল'ছ আইনখন বনোৱাৰ পৰা আৰু বেছি ভাল লগা হৈ গ'ল। আৰু এইফালে মই অকণমান দেখিছে নহয়, ফুল চুল সজাবলৈ চেষ্টা কৰিছোঁ। বাহিৰত থাকে যে ৰ'দে বতাহে অকণমান মানে ফুলবিলাক মৰি যোৱা নিচিনা হৈছে, কিন্তু হ'লেও চাওক নতুনকৈ কলিবিলাক ওলাইছে, নতুনকৈ পাত ওলাইছে। এই পুৰণা পাতকেইটা একো নাই, বা নতুনকৈ যেতিয়া পাত ওলাব তেতিয়া ধুনীয়া হৈ যাব। তাৰপিছত বহুতখিনি হৈছেগৈ, ধুনীয়া হৈছেগৈ আৰু লাহে ধীৰে। দুদিনমান লাগিব আৰু, যিহেতু ৰ'দে চদে থাকে কাৰণে। তাৰপিছত ধুনীয়াকৈ হৈ যোৱাৰ পিছত ভাল লাগিব আৰু। আৰু দুটামান মোবাইল উলিয়াই পেলাই ধুনীয়াকৈ দেখুৱাই দিওঁ বোলো। চাওক আইফোন 12, এইটো একদম পূৰা টিপটপ কণ্ডিশ্যনত পাব, বহুতে ভাল কণ্ডিশ্যন। এইফালে চাওক, এয়া চাওক গোটেইখিনি কালাৰ, যেনেকুৱা ধৰণৰ কালাৰ বিচাৰে গোটেইখিনি পাব, বহুতে ভাল কণ্ডিশ্যনৰ মানে। আৰু এইফালে আইফোন দেখিছে নহয়, মিনিও পাই যাব।